হেল্ল' ফ্ৰেণ্ডছ, অসমীয়া ব্যঞ্জন ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ কঁঠালৰ গুটিৰ লগত মাছৰ ৰেচিপি। ফ্ৰেণ্ডছসকল, যদিহে আমাৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ৰেচিপিটোৰ বাবে আমাক লাগিব কঁঠালৰ গুটি কেইটামান, 2টা পিঁয়াজ, 2টা কেঁচা জলকীয়া, আদা নহৰু পেষ্ট, জলকীয়া গুড়ি, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ, লগতে লং, এলাচি আৰু ডালচেনি। এতিয়া আমি কুকাৰত পানী অলপ গৰম কৰি তাতে কঁঠালৰ গুটিকেইটা সিজিবলৈ দিম। খিনি সিজি আহিছে, সিজি অহাত আমি গুটিকেইটা ভাঙি ল'ম। এনেকৈ ভাঙি ল'ম। কেৰাহীতে গৰম হোৱাত আমি তেলখিনি দি দিছোঁ। এতিয়া তেজপাত দুখিলাৰ লগতে লং, এলাচি আৰু ডালচেনিখিনিও দি দিছোঁ। এতিয়া আমি কাটি লোৱা পিঁয়াজ দুটাৰ লগতে কেঁচা জলকীয়া দুটা দি অলপ সময় ভাজি ল'ম। এতিয়া গোটেই মছলাখিনি অলপ অলপকৈ দি ল'ম। এয়া দিছোঁ মই আদা নহৰু পেষ্ট, এয়া দিলোঁ জিৰা পাউডাৰ, এয়া দিলোঁ জলকীয়া গুড়ি, এয়া হালধি গুড়ি, আৰু শেষত দিছোঁ এয়া ধনিয়া গুড়ি। এইখিনি দি এতিয়া আমি অলপ সময় লৰাই থাকিম। এনেকৈ লৰাই তাৰপিছত আমি নিমখখিনিও একেবাৰে দি ল'ম। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱাত আমি কঁঠালৰ গুটিখিনি দি ল'ম। এতিয়া আমি এইখিনি অলপ সময় লৰাই ভাজি থাকিম। কঁঠালৰ গুটিখিনি 10 মিনিটমান ভাজিলে আমি ইয়াতে অলপ পানী দি ল'ম। এতিয়া 10 মিনিট হৈ গৈছে, এয়া আমি পানী দি লৈছোঁ। এতিয়া পৰিমাণ অনুসৰি অলপ বেছিকৈ পানী দি ল'ব। পানীখিনি দি এইখিনি আমি অলপ সময়ৰ বাবে উতলিবলৈ দিম। এতিয়া পানীখিনি উতলি আহিছে। এতিয়া ইয়াতে আমি মাছ কেইটুকুৰামান দি ল'ম। মাছ কেইটুকুৰা দি আমি এইখিনি অলপমান এনেকৈ লৰাই দিম। এতিয়া পানীখিনি শুকাই গৈছে। এতিয়া শুকাই যোৱাত আমি মান ধনিয়াখিনি দি দিছোঁ। মান ধনিয়া দিলে খুবেই খাবলৈ সোৱাদ হয়, লগতে গোন্ধটোও বহুতেই ভাল। এতিয়া আমাৰ আঞ্জাখন ৰেডি হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ, লগতে খাবলৈও খুবেই সোৱাদ। আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন। ফ্ৰেণ্ডছসকল, ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।